वेलकम बैक टू माय यूट्यूब चैनल। आज अन्य एटी भिडिओলৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ। আৰু যদি অলপ হ'লেও ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে, আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি দুইটা গৈ আছোঁ আৰু আপোনালোকক দেখাই যাম ক'তনো যাওঁ কিনো কৰোঁ। ভিডিঅ'টো চাই যাব। আমি আহি পালোহি। এয়া ফ্ৰেণ্ডছ দেখিছে চাগে আপোনালোকে, এয়া যোৰহাটৰ নিমাতী ঘাট হয়, যোৰহাটৰ ফেৰী ঘাট হয়। ইয়াৰ পৰাই মাজুলীলৈ যায় ফেৰীখিনি। বহুত ধুনীয়া হয় জেগাটো। পিকনিক ছিজনতো বহুত মানুহ হয় ইয়াত। আজি আমি আহিছোঁ নিমাতী ঘাট, যোৰহাটৰ নিমাতী ঘাট। ব্ৰহ্মপুত্ৰৰ পাৰত আছে ঘাট এটা আৰু বহুত ধুনীয়া হয় জেগাটো। পিকনিক ছিজনতো বহুত মানুহ হয় আৰু বহুত ভাল লাগে এই জেগাটোলৈ আহি। মই প্ৰায়ে আহি থাকোঁ ইয়ালৈ আৰু আজি ভাবিলোঁ ইয়াতে এটা ভ্লগ বনাওঁ আৰু আপোনালোকেও চাব পাৰিব। আৰু যিসকল যোৰহাটৰ নহয় তেখেতসকলেও চাব পাৰিব। যোৰহাটৰ বহুত ধুনীয়া জেগা হয় এইটো। ঠিক আছে, ভিডিঅ'টো চাই যাব। So guys, আহি পালোহি য'ত আমি আহিম বুলি ভাবিছিলোঁ। এয়া যোৰহাটৰ নিমাতী ঘাট হয়। বহুত ভাল লাগে জেগাটো, বহুত ধুনীয়া হয়।
আৰু বহুত ধুনীয়া হাৱা দি আছে, বহুত ভাল লাগিছে। আমি এতিয়া আছোঁ যোৰহাটৰ নিমাতী ঘাটত। এয়া চাওক নদীখন, ইমান ধুনীয়া লাগিছে। যিহেতু এতিয়া বাৰিষা চলি আছে, সেইটো কাৰণে পানী বেছিকৈ আছে। খৰালি ছিজনত অকণমান কম থাকে পানী। ৰ'ব বেক কেমেৰা দেখাই দিওঁ ধুনীয়াকৈ। ইয়াত নিমাতী ঘাটত এতিয়া আমি আছোঁ, আৰু ইয়াত ওচৰতে ৰেষ্টুৰেণ্টো আছে, ধুনীয়াকৈ বহি মেলি খাবও পাৰি। আৰু এইবোৰ চাওক এনেকৈ মোৰ বেগত ফেৰী আছে। এইবোৰ ইয়াৰ পৰাই মাজুলীলৈ যায় ফেৰীত। তাৰপৰা আৰু ভাল লাগে, ইয়াৰ মানে পৰিৱেশটো বহুত ধুনীয়া হয়। আৰু এতিয়া ইয়াতে আছোঁ। অথনি বহুত ৰ'দ দিছে, অথনি বহুত বৰষুণ দিছিলে, এতিয়া পূৰা ৰ'দ দি আছে, ধুনীয়া গৈছে বতৰটো। আৰু ইয়াতে ৰখি আছোঁ আৰু ধুনীয়া ধুনীয়া হাৱা লৈ লৈ। পূৰা মাইণ্ডটো যদি বেয়া হৈ থাকে তেতিয়াও একদম ঠিক হৈ যাব ইয়ালৈ আহিলে, মানে বহুত ৰিফ্ৰেছমেণ্ট লাগে। আৰু বহুত মানুহ আছে, মানে ক'ভিডৰ কাৰণে মানুহবোৰ ওলাব পৰা নাছিলে যে, আৰু এতিয়া সেইটো কাৰণে মানুহবোৰ ওলাই মেলি আহিছে আৰু ফটো চটোও মাৰে মানুহবোৰ আহি মেলি। ঠিক আছে, ভিডিঅ'টো চাই যাব আৰু দেখা যাম। নিমাতী ঘাটৰ ওচৰতে এয়া আছে MK's ৰেষ্টুৰেণ্ট এখন। ইয়ালৈ আহিব পাৰিব, আপোনালোকে খাব পাৰিব। ৰেষ্টুৰেণ্টখনত সকলোখিনি বস্তু পোৱা যায়। এইখন ৰ'ব বেক কেমেৰাক দেখাই দিছোঁ। এতিয়া বাৰিষাৰ কাৰণে চাওক পানী আহি বহুত ওচৰত আছেহি। এনেই নহ'লে বহুত দূৰত থাকে, এতিয়া বহুত ওচৰত আছে। চাওক এতিয়া আমি নিমাতী কমলাবাৰী ফেৰীঘাটৰ ওচৰত আছোঁ। আৰু ইয়াৰ পৰাই কমলাবাৰী মাজুলীলৈ যায়, কমলাবাৰী ফেৰীঘাটটোলৈ। এয়া চাওক কিমান ওচৰত আছে। এয়া চাওক মোৰ বেগত গোটেই পানী হৈ আছে, গোটেই বানপানীৰ নিচিনা হৈ গৈছে। আৰু এইবোৰ বস্তু মাজুলীলৈ বস্তু নিয়া ফেৰী, গোটেই পানী। আৰু সেইফালে যাব নোৱাৰে, সেইটো কাৰণে গুচি আহিলোঁ, আকৌ এইফালে গুচি আহিলোঁ। আৰু এইফালে এইবোৰ দেখিছে গোটেই বেকত শিল, বানপানী হয় বুলি শিল চিল থৈ দিছে ইয়াত। ইমান ধুনীয়া লাগিছে পৰিৱেশটো, আৰু বহুত ধুনীয়া লাগে ইয়াত। আপোনালোকো আহিব, বহুত ভাল লাগে। যোৰহাটৰ পৰা টাউনৰ পৰা অলপ আহিব লাগে, টাউনৰ পৰা আহিয়ে অলপ দূৰ আহিয়ে পায়হি। ঠিক আছে, আপোনালোকো আহিব, বহুত ধুনীয়া জেগা হয়। হেল্ল' গাইজ, আজি নিমাতী ঘাটলৈ আহিলোঁ আৰু আপোনালোককো দেখালোঁ মই কি কি কৰিলোঁ মেলিলোঁ। বহুত ভাল লাগিলে আজি ওলাই আহি, মানে বহুত ধুনীয়া হয় জেগাকণ, সেইটো কাৰণে বহুত ভাল লাগিলে। আৰু আপোনালোককো দেখাবলৈ যত্ন কৰিলোঁ, গম নাপাওঁ কি দেখাইছোঁ, ভালেই পাইছেনে আপোনালোকে বেয়াই পাইছে, কিন্তু তথাপিও আৰু অকণমান যত্ন কৰিলোঁ দেখুৱাবৰ কাৰণে আপোনালোকক। আৰু ভ্লগটো মই ইমানতে এণ্ডিং কৰিম বুলি ভাবিছোঁ। আৰু যদিহে ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ঠিক আছে, আজিলৈ বাই বাই। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ভাল পালে নে বেয়া পালে মোক নিশ্চয় ক'ব, বেয়া পালেও ক'ব, আৰু মোৰ যদি কিবা ভুল হয় তেতিয়াও দেখাই দিব। ঠিক আছে বাৰু, আজিলৈ বাই বাই।